আপোনালোকক সকলোকে আদৰণি জনাইছোঁ মোৰ চেনেললৈ। আজি মই গৈ আছোঁ বনাবলৈ তিল দিয়া মাংস। নিশ্চয় চবেই ভাল পায়, সেইটো আমাৰ অসমীয়া খানা। ময়ো বহুত ভাল পাওঁ। চ' আহকচোন আমি চাওঁ আমি কেনেকৈ বনাম আজি তিল দিয়া মাংস। অতি সহজ হয় আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদি কৰা নাই, আৰু বেল আইকনটো টিপি দিব, তেতিয়া মোৰ সদায় দিয়া নতুন নতুন ৰেচিপিজবোৰ আপোনালোকে পাই থাকিব। এতিয়া আহক দেৰি নকৰি আমি চাওঁ আমি কেনেকৈ বনালোঁ মাংসখিনি। আমাক লাগিব 1 কিলো চিকেন, 3টা আলু, তিল একাপ, ক'লা তিল, নিমখ অলপমান, জলকীয়া 3টা, অলপমান নৰসিংহ পাত, নহৰু 10 ফুটা থেতেলাই ল'ব, পিঁয়াজ 2টা কুটি ল'ব, লগতে লাগিব আমাক মিঠাতেল একাপ। আপোনালোকে জালুকো ল'ব পাৰে। তিলখিনি শুকানে ভাজি ল'ব, ড্ৰাই ৰোষ্ট কৰি ল'ব আৰু অলপ পানী দি মিক্সিত গ্ৰাইণ্ড কৰি দিব, পেষ্ট এটা ফৰ্ম হ'ব। একাপ মিঠাতেল ল'ব আৰু গৰম হ'লে আলুকেইটা নিমখ আৰু হালধি সানি ফ্ৰাই কৰি দিব। একেখিনি তেলতে আপুনি 2টা পিঁয়াজ কুটি লৈছিলোঁ যে আমি, সেইখিনি ভাজি দিব। যেতিয়ালৈকে কোমলি নাযায় ভাজি থাকিব। আমি ইয়াত নহৰুখিনি দি দিছোঁ এতিয়া, লগতে নৰসিংহ পাত আৰু জলকীয়াখিনি যোগ কৰি দিছোঁ। এতিয়া আমি মাংসখিনি যোগ কৰি দিছোঁ আৰু লগতে নিমখ দি দিব, আৰু এইটো মিডিয়াম ফ্লেমত কৰিব। আৰু এটা কথা, তিলত আদা নিদিব, সদায় তিলৰ লগত নহৰুহে যায়। এতিয়া আমি মাংসখিনি 15 মিনিটমান হ'বলৈ থৈ দিছোঁ। আপোনালোকে ইয়াত জালুকো দিব পাৰে, যোনে ভাল পায়। এতিয়া আমি তিল বটাখিনি ইয়াতে দি দিছোঁ। আৰু ভালকৈ মিক্স কৰি দিব। আমি ইয়াত একাপ পানী যোগ দিছোঁ আৰু মিডিয়াম ফ্লেমত 20 মিনিটমান হ'বলৈ থৈ দিম। আমাৰ চিকেনটো ৰেডি হৈছে। এতিয়া আৰু 5 মিনিটমান আমি ইয়াক ড্ৰাই হ'বলৈ কেৰাহীখন হাই ফ্লেমত থৈ দিছোঁ। এতিয়া এখন প্লেট বা বাতি লৈ তাত চিকেনখিনি ওলাই দিব। দেখিছেনে, একদম ড্ৰাই। খাই বৰ ভাল লাগে।
আমাৰ ড্ৰাই তিলৰ চিকেন ৰেডি। খাই বহুত ভাল লাগে আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।